কিমান আৰু বিশ্বাসঘাতকতাৰ ৰাজনীতি কৰিব কংগ্ৰেছে বিৰোধীৰ মিত্ৰতাৰ আলোচনা চলি থাকোঁতে প্ৰাৰ্থীৰ তালিকা প্ৰকাশেৰে চৰম প্ৰতাৰণা কংগ্ৰেছৰ মিত্ৰতা পিছুৱাই শেষত মিত্ৰ দলকে প্ৰবঞ্চনা কংগ্ৰেছৰ 2021 চনৰ নিৰ্বাচনৰ ফলাফলৰ পৰাও শিক্ষা নললে কংগ্ৰেছে বিশ্বাসঘাতকতাৰ ৰাজনীতিত পুনৰ এবাৰ নজিৰ সৃষ্টি কৰিলে কংগ্ৰেছে 2016 চনৰ পৰা ধাৰাবাহিকভাৱে প্ৰতিটো নিৰ্বাচনতে পৰাস্ত হৈ অহাৰ পাছতো দম্ভ আৰু অহমিকাৰ চূড়াৰ পৰা নমানাই শতিকা পুৰণি দলটো সমাগত বিধানসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত ৰাজ্যৰ বিৰোধী দলসমূহ ঐক্যবদ্ধ হোৱাৰ পোষকতা কৰিছিল সচেতন লোক বিশিষ্ট নাগৰিককে ধৰি বিভিন্ন লোকে কিন্তু বিৰোধীৰ মিত্ৰতাৰ চূড়ান্ত নহওঁতেই মঙলবাৰে কংগ্ৰেছে প্ৰকাশ কৰে 42জনীয়া প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ইয়াৰ লগে লগে দীৰ্ঘদিন চলি থকা বিৰোধী ঐক্যৰ প্ৰসংগটোকে নস্যাৎ কৰে কংগ্ৰেছে উল্লেখ্য যোৱা 12 নৱেম্বৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ উদ্যোগত অনুষ্ঠিত হৈছিল বিৰোধী দলসমূহৰ বৈঠক অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ কক্ষত অনুষ্ঠিত উক্ত বৈঠকত সমাগত বিধানসভা নিৰ্বাচনত বিৰোধীয়ে ঐক্যবদ্ধ হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কিন্তু গুৰুত্বপূৰ্ণ কথা এইয়ে যে উক্ত বৈঠকৰ পাছত আৰু বিৰোধী ঐক্যৰ নামত অনুষ্ঠিত নহল এখন বৈঠক তাৰ পাছতো ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে গৌৰৱ গগৈক আসন বিতৰণৰ প্ৰক্ৰিয়া সোনকালে কৰিবলৈ আহ্বান জনাইছিল যদিও সেয়াও গুৰুত্ব নাপালে যোৱা ফেব্ৰুৱাৰীৰ পৰাহে দুই এটা দলসহ আন বিৰোধী দলৰে কংগ্ৰেছে মিত্ৰতা কেন্দ্ৰিক আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰে কিন্তু কেইখনমান আসনক লৈ বুজাবুজি নোহোৱাত আলোচনা চলি আছিল যদিও সেই আলোচনা চূড়ান্ত নহওঁতেই কংগ্ৰেছে বিশ্বাসঘাতকতাৰ নিদৰ্শন দাঙি ধৰি মঙলবাৰে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে পিছে কংগ্ৰেছৰ বিশ্বাসঘাতকতা এয়াই প্ৰথম নে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পৰা 2026লৈ তালিকা দীঘলীয়া কংগ্ৰেছৰ 2021 চনৰ বিধানসভা নিৰ্বাচনতো কংগ্ৰেছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰে মিত্ৰতা কৰাৰ কথা আছিল কিন্তু কেইখনমান আসনৰ বুজাবুজি নোহোৱাত আলোচনা চলি থাকোঁতে শেষ মুহূৰ্তত কংগ্ৰেছে প্ৰতাৰণা কৰিছিল দুয়োটা আঞ্চলিক দলক যাৰ বাবে উজনি উত্তৰ অসমসহ 20টাৰো অধিক সমষ্টিত বিৰোধীৰ প্ৰাৰ্থী পৰাস্ত হৈছিল অথচ উক্ত সমষ্টিসমূহত বিৰোধীৰ এগৰাকী প্ৰাৰ্থী হোৱা হলে জয়ৰ সম্ভাৱনা আছিল কিন্তু 2021 চনৰ বিধানসভা নিৰ্বাচনত মিত্ৰতা নোহোৱাৰ বাবে পৰাস্ত হোৱা কংগ্ৰেছে কোনো শিক্ষা নললে কিয়নো দলটোৰ থাউৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই আৰু মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰাত দুয়োটা সমষ্টিসহ মুঠ 5টা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হল উক্ত উপনিৰ্বাচনতো কংগ্ৰেছে মিত্ৰতা নকৰিলে অথচ ফলাফলত দেখিবলৈ পোৱা গ'ল থাউৰা সমষ্টিত ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰে কংগ্ৰেছৰ মনোৰঞ্জন কোঁৱৰতকৈ বেছি ভোট লাভ কৰি দ্বিতীয় স্থানত থাকে যাৰ বাবে পুনৰ সমষ্টিটোত জয়ী হয় সুশান্ত বৰগোহাঁই একেদৰে মৰিয়নিতো ৰাইজৰ দলৰ সঞ্জীৱ গগৈয়ে কংগ্ৰেছৰ লোহিত কোঁৱৰতকৈ কেইটামান ভোটতহে কমকৈ লাভ কৰে আৰু ৰূপজ্যোতি কুৰ্মী পুনৰ জয়ী হয় অথচ এই দুয়োটা সমষ্টিতে বিৰোধী ঐক্যবদ্ধ হোৱা হলে দুয়োগৰাকী প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা আছিল 2024 চনৰ লোকসভা নিৰ্বাচনত বিৰোধী ঐক্যবদ্ধ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল যাৰ বাবে বিজেপিৰ প্ৰবল প্ৰত্যাহ্বানৰ পাছতো যোৰহাট সমষ্টিত গৌৰৱ গগৈয়ে তপন কুমাৰ গগৈক 1,44,393টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল তদুপৰি ধুবুৰীত ৰকিবুল হুছেইনে 3বাৰৰ সাংসদ তথা AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলক 10 লাখৰো অধিক ভোটত পৰাস্ত কৰি সৰ্বাধিক ভোটত জয়ী হোৱাৰ অভিলেখ গঢ়ে ঐক্যবদ্ধ বিৰোধীয়ে যোৰহাট নগাঁও আৰু ধুবুৰীত জয়ী হলেও ভোটৰ হাৰো বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল ইপিনে লোকসভা নিৰ্বাচনত বিহালীৰ বিজেপিৰ বিধায়ক ৰঞ্জিত দত্ত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ হিচাপে জয়ী হয় ফলস্বৰূপে বিহালীসহ মুঠ 6টা বিধানসভা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হয় উক্ত উপনিৰ্বাচনতো বিৰোধীয়ে ঐক্যবদ্ধ হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ সুবিধা আছিল যদিও গৌৰৱ গগৈৰ বাবে সেয়া হৈ নুঠিল বিহালী সমষ্টিত গৌৰৱ গগৈ কংগ্ৰেছৰ যোগদান নকৰা আগতেই বিজেপিৰ প্ৰাৰ্থিত্ব বঞ্চিত জয়ন্ত বৰাক প্ৰাৰ্থিত্ব দিয়ে যাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ তদানীন্তন সভাপতি ভূপেন কুমাৰ বৰাই বিৰোধী ঐক্য মঞ্চ আৰু সন্মিলিত মৰ্চাৰ সভাপতিৰ পদ ত্যাগ কৰিবলৈ বাধ্য হয় কিন্তু জয়ন্ত বৰা নিৰ্বাচনত পৰাস্ত হয় এনেকৈ ভংগ হৈছিল বিৰোধী ঐক্য মূলতঃ কংগ্ৰেছৰ বাবে বিৰোধী ঐক্য তথা মিত্ৰতা ভংগ হয় এই বিধানসভাৰ উপনিৰ্বাচনত কংগ্ৰেছে আন দলক আসন এৰি দিয়া নাছিল একেদৰে লোকসভা নিৰ্বাচনত ডিব্ৰুগড় সমষ্টিটো অসম জাতীয় পৰিষদক এৰি দিলেও বৰপেটাত কংগ্ৰেছে দীপ বায়ন আৰু CPIMে মনোৰঞ্জন তালুকদাৰক প্ৰাৰ্থিত্ব দিয়ে
বৰপেটাত ঐক্যবদ্ধ হোৱা হলে বিৰোধীৰ প্ৰাৰ্থীগৰাকী জয়ী হোৱাৰ সম্ভাৱনা আছিল কিন্তু কংগ্ৰেছৰ আকুৰ স্থিতিৰ বাবে হেৰুৱাইছিল এখন আসন এনেকৈ বিৰোধীৰ মিত্ৰতাৰ নামত বিশ্বাসঘাতকতা কৰি আহিছে কংগ্ৰেছে বিগত পঞ্চায়ত নিৰ্বাচনত বিৰোধী ঐক্যবদ্ধ নোহোৱাৰ বাবে ফলাফল কি হল সকলোৱে দেখিলে তাৰ পাছতো শিক্ষা নলয় কংগ্ৰেছে মাত্ৰ বিৰোধীৰ মিত্ৰতাৰ নামত বিশ্বাসঘাতকতা কৰি আহিছে কংগ্ৰেছে যাৰ শেহতীয়া উদাহৰণ হল বিধানসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা নিউজ ডেস্ক ৰিপৰ্ট ক্ৰছ কাৰেণ্ট